হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই। এতিয়া ছোৱালী আৰু মই এইফালে গাড়ীত উঠি ল'লোঁ আৰু ইফালে গৈ আছোঁ। গতিকে ক'লৈ যাওঁ, কি কৰোঁ, সকলোখিনি দেখিবলৈ পাব। ভিডিঅ'বোৰ চাই থাকিব। ছোৱালীৰ এক্সাম শেষ হ'ল আৰু গৰম বন্ধ দি দিলে, গতিকে এফালে ফুৰি আহোঁ বুলি ওলাইছোঁ। আৰু ইফালে পাহাৰখিনি দেখিছেনে? এইফালে বাটটো কিমান ধুনীয়া, অকোৱা পকোৱা বাট, কিমান ধুনীয়া লাগিছে নহয়নে? এইফালে পাহাৰ, এইফালে ৰাস্তা, কাষেদি গাড়ীবোৰ গৈ আছে। দেখিবলৈ কিমান মনোমোহা পৰিৱেশ, তাৰ মাজেদি আমি গৈ আছোঁ। গৈ ক'লৈ যাওঁ, কি কৰোঁ চাই থাকিব দেই। চাই থাকিলে সকলোখিনি গম পাব। এইফালে অকণমান কাহো হৈ গৈছে ডিঙিটো। ঠাণ্ডা, বতৰো ঠাণ্ডা যিহেতু, বৰকৈ ৰ'দো দিয়া নাই আৰু বৰষুণো দিয়া নাই। গতিকে এতিয়া গৈ কেৱল ৰাস্তা গৈ আছোঁ আৰু ফাইনেলি আমি আহি পাই গ'লোহি গুৱাহাটী। ৱেলকাম টু গুৱাহাটী। এইখন গুৱাহাটী গেট। গতিকে চব আমি আহিছোঁ এতিয়া গুৱাহাটীলৈ আৰু আহি ভণ্টিহঁতৰ ঘৰ পাই গ'লোহি। আহিয়ে ম'ম' খাবলৈ লাগি গ'লোঁ। এতিয়া ম'ম' খাই আছোঁ। আপোনালোকে চাই থাকিব দেই। ফ্ৰেছ হৈ লৈ ম'ম' খাই আছোঁ। যিহেতু গাড়ীত অহা ভাগৰ লাগিছে, অকণমান শুই দিব লাগিব। এইফালে ছোৱালীও খাবলৈ লাগিছে। তাই যিহেতু ভাত বুলি ক'লে বেয়াই পায় আৰু এইবোৰ খাবলৈ ভালেই পায়। গতিকে হাঁহি দেখিছেনে? ছোৱালীয়ে ধুনীয়াকৈ হাঁহি আছে আৰু খাই আছে। এতিয়া আমি ম'ম' খাই লওঁ। বাই, চাই থাকিব।